আজি আমাৰ পৰ্বতজলা বিপিএফ দল হিচাপে আমাৰ দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ আৰু এই ৰেলীত সকলো জাতি জনগোষ্ঠী সবে উপস্থিত আছে আৰু আমি যেটো দেখিবলৈ পাইছে পৰ্বতজলা এছেম্বলি হিচাপে বিপিএফ দল জিকাটো 100% আমি আজিৰ দিনত ক'ব পাৰোঁ আৰু আমি জিকিমে তো দিছপুৰ চলো যাত্ৰাটো প্ৰথম আমাৰ গোসাইগাঁও জিলা হিচাপে হৈছিল গোসাইগাঁওটো খুব ভাল আৰু আজি সেকেন্ড পৰ্বতজলা জিলা হিচাপে আমি কৰিছোঁ এইটো পজিশন খুব ভাল আৰু নেক্সট আমাৰ কোকৰাঝাৰত হ'ব ইয়াৰ পিছত খাজলগাঁও হ'ব ইয়াৰ পিছত বিজনী হ'ব পিছত চালবাৰী মুছলপুৰ তামুলপুৰ ভেৰগাঁও ওদালগুৰি হিচাপে হ'ব তো আমাৰ উদ্দেশ্যটো হ'ল বিটিসি উন্নয়ন হ'ব লাগে বিটিসি সকলো জাতি জনগোষ্ঠীয়ে বিচাৰে শান্তি একতা আৰু উন্নয়ন সেইটো উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰিছোঁ দিছপুৰত 15টা সমষ্টি আছে আমাৰ বিটিসি অঞ্চলত দিছপুৰত 15টা এমএলএ পঠাই দিয়াটো আমাৰ বিপিএফ দলৰ দায়িত্ব আমি এনডিএ অপজিশনত থকা সকলক আমি এটাও মানে জিকাই দিব নোৱাৰে এনডিএ হিচাপে আমি 15টা সমষ্টিটো আমি দিছপুৰত পঠাই দিয়াটো আমাৰ দায়িত্ব এই হিচাপত আমি কাম কৰি যাম আৰু অহা 13 মাৰ্চত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি আছে আমাৰ কাৰণে খুব ভাগ্যৱান বুলি আমি ক'ব পাৰোঁ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ আহা মানে সেইটো ভাল মানে ভাগ্য ভাল বুলি আমি ক'ব পাৰোঁ বিটিসি বাকী ৰাইজৰ কাৰণে আৰু প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়া নিশ্চয় ভাল এটা মেছেজ আমাক দি যাব বিটিসি বাকী ৰাইজৰ কাৰণে অসমবাসী ৰাইজৰ কাৰণে এটো আমি 100% আমাৰ বিশ্বাস আছে আৰু আমি অতি সোনকালে মানাসৰ এই এয়াৰপোৰ্ট কিবাটো হ'ব বুলি আমি গম পাই আছো আমি ডিমান্ড কৰিছোঁ অতি সোনকালে হ'ব মানাসৰ নতুনকৈ এয়াৰপোৰ্ট হ'ব মানাস যেটো নেশনেল পাৰ্ক তাতে বাক্সাত তো এইবিলাক মানে আমাৰ বিটিসি বাকী ৰাইজৰ কাৰণে শুভ লক্ষণ বুলি আমি ক'ব পাৰোঁ আৰু ইয়াৰ বাদে আমাৰ ইণ্ডো ভূটান নেশনেল হাইৱে এইটো আমাৰ খুব ভাল এটা মেছেজ যাব আৰু ইয়াৰ বাদে আমাৰ বহুত মততে আমি ঠিক থাকিলে সব কাম আমি কৰিব পাৰিম একো নহয় নোহোৱা বস্তু একো নহয় ৰাইজে যেনেকে বিচাৰিছে এনেকে আমি কাম কৰি যাম ৰাইজে কষ্ট পাব নালাগে ৰাইজে দুখ পাব নালাগে এনেকুৱা সকলো শ্ৰেণী সকলো ধৰ্মীয় লোকসকলক আমি সন্মান দি পেলাই আমি কাম কৰি যাম বাস ঠিক আছে স্যার পর্বতজলাত আহিছে পর্বতজলাত বহু অভিযোগ আপুনি পালে বহু ৰাস্তা বিগত 5 বছৰে হোৱা নাই এবাৰ আপুনি নাই একো নহয় মোৰ হাতত আজি পৰ্বতজলা বাকী ৰাইজে বা পৰ্বতজলাত আমাৰ বিপিএফ দলৰ লিডাৰ সকলে 13টা মান ৰাস্তা দলঙৰ নাম দিছে সেইটো 5 বছৰ নালাগে ইয়াৰ আগতে শেষ কৰি দিম মই যোৱা 5 বছৰ একো নহল এই বুলি আপোনালোকে যোৱা 5 বছৰত কি হৈছে কি হোৱা নাই আপোনালোকে সবে দেখি আছে সেই কাৰণতে পাব্লিকে ইউপিএফএল দলক এইবাৰ নালাগে আকৌ বিপিএফ চৰকাৰ লাগে বুলি আমাক সহায় কৰাটো এইটো আৰু কথা এটাই ৰাইজে যেনেকে আমাক সহায় কৰিছে এনেকে আমিও ৰাইজৰ কাৰণে কাম কৰি যাম ৰাইজক সহায় কৰি যাম শেষবাৰৰ কাৰণে এটা কোৱেশ্চন থাকিল অসমৰ মুখ্যমন্ত্ৰী মামাই আমাৰ এই মিডিয়া সমূহৰ কথাত আমাৰ প্ৰেছ বিলাকক কিবা এটা দিছে মাইক হ'ব না আপুনি কি এইটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া এইটো হ'ল অসমৰ চিফ মিনিষ্টাৰ অসমতকৈ বহুত সৰু বিটিসি অসমৰ ভিতৰতে আছে বিটিসি হ'ল এটা কাউন্সিলে নিজাবগীয়া যি কেপাচিটি আছে সেইটোতে আমি কাম কৰিম কিবা শুনা কৈছিল গেষ্ট হাউচৰ আজাদ ফকীৰ গেষ্ট হাউচ ইছলাম ধৰ্মীয় মুছলমান বুলি নহয় ইছলাম ধৰ্মীয় লোকসকলৰ কাৰণে আজান ফকীৰ এটা ভাল এটা গেষ্ট হাউচ বা এনেকুৱা মুঠতে বা ভৱন তো আমি বনাম অকল মুছলিম নহয় অকল ইছলাম ধৰ্মীয় নহয় বাথৌ ধৰ্মৰ কাৰণে আমি দিছোঁ ব্ৰহ্মৰ কাৰণেও আমি দিম ইস্কন ধৰ্মীয় লোকসকলৰ কাৰণে আমি দিছোঁ সব মুঠতে আমাৰ বিপিএফ দলৰ নজৰত সব ধৰ্মীয় সব জাতি জনগোষ্ঠী সকলো শ্ৰেণীক আমি সমানে সন্মান দি পেলাই আমি কাম কৰি যাব ইউপিএফএল আমাৰ কাৰণে ফেক্টৰ নহয়